মোৰ প্ৰিয় গ্ৰন্থ কীৰ্তন। আৰম্ভণি বা সূচনা। A good book is precious, lifeblood of a master spirit, emblem and treasured life beyond life. এখন মহৎ গ্ৰন্থ মহাজীৱনৰ মহৰ্ষ, যাক পুৰুষৰ পাছত পুৰুষ ধৰি সংৰক্ষণ কৰা হয়। এখন মহৎ গ্ৰন্থ মহাজীৱনৰ মহৰ্ষ, যাক পুৰুষৰ পাছত পুৰুষ ধৰি সংৰক্ষণ কৰা হয়। মোৰ প্ৰিয় গ্ৰন্থ। কোনোবাই যদি মোক প্ৰশ্ন কৰে মোৰ প্ৰিয় গ্ৰন্থখন কি, এই প্ৰশ্নত মই অলপ বিমলত পৰিম। এখন অসমীয়া মাধ্যমৰ স্কুলৰ ছাত্ৰ হিচাপে অসমীয়াৰ বাহিৰে ইংৰাজী, হিন্দী আদি ভাষাত মোৰ বিশেষ দখল নাই। গতিকে অসমীয়া ভাষাতে ৰচিত ২-৪খন পুথিত মই চকু ফুৰাইছোঁ। আঙুলিৰ মূৰত লিখিব পৰা সেইকেইখন পুথিৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় পুথিখন হ'ল সদৌ অসমীয়া জাতিৰ চিৰ পৰিচিত ধৰ্মপুথি কীৰ্তন। গ্ৰন্থকাৰ পৰিচিতি। অসমৰ ভাষা, ধৰ্ম, সাহিত্য, সংস্কৃতিৰ অন্যতম প্ৰবক্তা যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথি প্ৰণয়ন কৰে। এইজনা গুৰুক পাঠকবৰ্গক নতুনকৈ চিনাকি কৰিবৰ আৱশ্যক নাই। সেয়েহে তেখেতৰ ৰচিত এই গ্ৰন্থখনিৰ সম্পৰ্কে এটি নাতিদীৰ্ঘ আলোচনা দাঙি ধৰা হ'ল। গ্ৰন্থখনৰ বিষয়বস্তু। ভগৱান শ্ৰীকৃষ্ণ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। তেওঁৱে ভক্তসৱৰ ভজনীয় ঈশ্বৰ। এই পৰম পুৰুষজনাৰ ঐশ্বৰিক চৰিত্ৰ, দেশ বৰ্ণনা, ভক্ত ভগৱানৰ অপৰিহাৰ্য সম্পৰ্ক, এইখিনিকে লৈ মহাপুৰুষজনাই বিভিন্ন আখ্যান, উপাখ্যান আদিৰ মাজেদি প্ৰায় ১৫০ অধ্যায়ত মহান গ্ৰন্থখনিৰ পৰিসমাপ্তি ঘটাইছে। সাহিত্যিক অলংকাৰ। কীৰ্তন পুথিখনিৰ আদিৰে পৰা অন্তলৈকে পদ, ছবি, দুলৰি আদি নানা ছন্দ প্ৰয়োগ কৰি এখনি অতি মধুৰ কাব্যত পৰিণত কৰিছে। অপূৰ্ব শব্দচৰণ, ঘৰুৱা শব্দৰ সমাৱেশ, ছন্দৰ লালিত্য, ভাষাৰ মাধুৰ্য আৰু বৰ্ণনাৰ প্ৰাচুৰ্যই এক অতি মহান সাহিত্যিক সৌন্দৰ্যৰ সৃষ্টি কৰিছে। শ্ৰীকৃষ্ণৰ দৈহিক বৰ্ণনা কৰিবলৈ যাওঁতে তেখেতে লিখিছে, তপ্ত সুৱৰ্ণ সম, জলত দেখা নিৰূপম, ললিত বলিত হাত পাৱ। এই গ্ৰন্থখনিক মই কিয় ইমান ভাল পাওঁ? ড বাণীকান্ত কাকতিদেৱৰ মতে কীৰ্তন চিত্ৰ বিচিত্ৰ পখিলাৰ দৰে। ইয়াৰ সৌন্দৰ্য কোনো ক্ষেত্ৰতে ম্লান পৰা নাই। ই ল'ৰাক ধেমালিৰ বস্তু দিছে, ডেকাক যৌৱন তত্ত্ব দিছে আৰু বয়োবৃদ্ধসকলক সৃষ্টিতত্ত্বৰ গভীৰ কথাৰে মহান আমোদ যোগাইছে। পুথিখনিৰ আৰম্ভণিতে এইজনা মহান গুৰুৱে সমগ্ৰ মানৱ জাতিৰে প্ৰতি সভক্তিৰে প্ৰণিবাদ জনাইছে। প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ। তজু নাভি কমলত ব্ৰহ্ম ফলজাত, যুগ যুগে অৱতাৰ ধৰা অসংকত। অকল এয়াই নহয়, প্ৰহ্লাদৰ হৰিভক্তি, হৰিশ্চন্দ্ৰৰ ন্যায়, গ্ৰাস যজ্ঞেন্দ্ৰৰ যুদ্ধ, দামোদৰ বিপাখ্যান, লীলামালা আদি বিভিন্ন উপাখ্যান বৰ্ণনাই মোৰ অন্তৰত দোলা দিয়ে। সেয়েহে কীৰ্তন পুথিখনক মই প্ৰাণ ভৰি ভাল পাওঁ। মন্তব্য। নিচেই সীমিত অভিজ্ঞতাৰে আৰু খুব কম সময়ৰ ভিতৰত এই গ্ৰন্থখনিৰ বিষয়ে প্ৰাঞ্জলভাৱে দাঙি ধৰিবলৈ যোৱাটো মোৰ বাবে ধৃষ্টতা মাথোন। তথাপি সাধ্য অনুসাৰে দুই এটি কথাৰ অৱতাৰণা কৰা হৈছে। আপুনি কীৰ্তনৰ সুৰ ভাল নাপাব পাৰে, ইয়াৰ আখ্যান উপাখ্যানেৰে আপোনাক আমোদ দিব নোৱাৰিব পাৰে, কিন্তু আপুনি এই কীৰ্তনৰ সুৰৰ মাজতে এদিন জন্ম হৈছিল আৰু এই সুৰৰ ঝংকাৰৰ মাজেদি এদিন পৃথিৱীৰ পৰা চিৰবিদায় ল'ব লাগিব। গতিকে কীৰ্তন পুথি আমাৰ জীৱনৰ
পাথেয় স্বৰূপ হৈ থাকিব। শেষত এই মহান গুৰুজনৰ প্ৰতি মহান গ্ৰন্থখনিৰ বাবে একাশী ঘোষাৰে প্ৰণিপাত জনালো। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু।